ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম জিম কৰাৰ পিছত কেনে ধৰণৰ কাম কৰিব নালাগে যাৰ ফলত কেতিয়াও ভাল শৰীৰ নহ'ব। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। যদি আপোনালোকে জিম বা ফিটনেছ সম্বন্ধীয় ভিডিঅ'বোৰ চাই থাকিব বিচাৰি তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। তো বন্ধুসকল, আজি আমি অতি কম সময়ত জিম কৰাৰ পিছত 5টা ভুল কেতিয়াও কৰিব নালাগে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। কাৰণ এই সৰু সৰু ভুলবোৰ ৱৰ্কআউটৰ পিছত কৰিলে জিম কৰাৰ কোনোৱে ভেলু নাথাকে। তো ইয়াৰ ভিতৰত প্ৰথমটো হ'ল জিম কৰি কাপোৰ চেঞ্জ নকৰা। কিছুমানে জিমত ৱৰ্কআউটৰ পিছত কাপোৰ চেঞ্জ নকৰে আৰু সেই কাপোৰতে বেলেগ কাম কৰিবলৈ আৰম্ভ কৰে। আপোনাক ক'ব খোজোঁ যে জিম কৰি থকা সময়ত ঘাম ওলাই কাপোৰ জিকি যায় আৰু সেই ঘাম ওলোৱা ভিজা কাপোৰ পিন্ধি থাকিলে বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ ফলত আপোনাৰ বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। নাম্বাৰ 2, ৰেষ্ট লোৱা। বহুত মানুহে এনেকুৱা আছে যে তেওঁলোকে ভাবে জিমত বহুত কষ্ট কৰাৰ বাবে ৰেষ্ট বা বহুত সময় আৰাম কৰিবলৈ আৰম্ভ কৰে। এনেকুৱা কৰাটো একদমেই ঠিক নহয়। অলপ হ'লেও ফিজিকেল এক্টিভিটি কৰি থাকিব লাগে। ইয়াৰ বাবে ব্লাড চাৰ্কুলেশ্যন ভাল হয় আৰু মাছল ৰিকভাৰী হয়। ইয়াৰ পিছত নাম্বাৰ 3, পিজ্জা বা বাৰ্গাৰ আদি খোৱা। জিম কৰাৰ পিছত পিজ্জা বা বাৰ্গাৰ তেনেকুৱা বস্তু খালে জিম কৰাৰ কোনো ভাল ফল নাথাকে। জিমৰ 30 মিনিট পিছত ভাল বস্তুৱে খাব লাগে, যেনে প্ৰটিন আদি। ইয়াৰ পিছত নাম্বাৰ 4, ওজনৰ কাম কৰা। কিছুমান মানুহে বেছি কেলাৰী বাৰ্ণ কৰাৰ বাবে জিমৰ পৰা আহিয়ে ওজনৰ কাম কৰা আৰম্ভ কৰি দিয়ে। এনেকুৱা কৰি আপোনাৰ মাচল ভাগৰি পৰিব আৰু ইনজুৰি হোৱাৰো ভয় থাকে। ইয়াৰ পিছত নাম্বাৰ 5, বডি ৰিকভাৰীৰ কাৰণে সময় নিদিয়া। যদি আপুনি অতি কম সময় ব্যায়াম কৰিছে তেন্তে বডি ৰিকভাৰীৰ বাবে বেছি দৰকাৰ নাই। কিন্তু যদি আপুনি ভাল সময় বহুত ভালকৈ জিম কৰিছে তেন্তে বডি ৰিকভাৰীৰ বাবে সময় দিব লাগিব। তো বন্ধুসকল, এয়া আছিল সৰু সুৰা ভুল যিবোৰ জিম কৰাৰ পিছত কেতিয়াও কৰিব নালাগে। কাৰণ এনেকুৱা ভুল কৰিলে জিম কৰাৰ পিছত একোৱে লাভ নহয়। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু সেইসকল বন্ধুবোৰো শ্বেয়াৰ কৰি দিব যিবোৰ এনেকুৱা ভুল কৰি থাকে। ধন্যবাদ। জয় আই অসম।